সৰ্বপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সময়ত আপোনালোকৰ বহুমূল্য সময় নষ্ট কৰি হ'লেও বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে বিটিআৰৰ ৩৫ লক্ষ জনসাধাৰণৰ স্বাৰ্থত কাম কৰিবলৈ ওলাই আহিছে আৰু এই প্ৰেছ মিট যোগেদি আপোনালোকৰ যি ইলেক্ট্ৰনিক মিডিয়া বা পেপাৰ মিডিয়া ইয়াৰ দ্বাৰাই বা এইবোৰ মাধ্যমেৰে আমাৰ বিটিআৰ অঞ্চলৰ বৰ্তমান আমি সন্মিলিত বিজেপি জিএছপি ইউপিপিএল চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কি ধৰণে চলি আছে কি আমি আঁচনিৰ যোগেদি সমাজখনত চেঞ্জ আনিব পাৰিছোঁ সেইবোৰ বিষয়ে অলপমান মই আপোনালোকক ক'ব বিচাৰিছোঁ। লগতে যোৱাকালি আমাৰ এজন MCLA মাননীয় তেৰহাজাৰ বসুমতাৰীয়ে যিখিনি কথা আমাক মানে ৰাইজৰ সন্মুখত তেওঁলোকৰ পলিটিকেল যি এজেণ্ডা সেইটো এজেণ্ডাটো কণ্টিনিউ ৰখাবৰ কাৰণে মিছা মাতি পেলাই আমাৰ চৰকাৰৰ এগেইনষ্টত কিছুমান অভিযোগ আনিলে সেইবোৰৰ বিষয়ে মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ। আমি বিটিআৰ একৰটো কৰাৰ পাছৰ পৰাই আপোনালোক সকলোৱে জানে য'ত নেকি আপোনালোকে আমাৰ বিটিআৰতে থাকি পেলাই বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে। আজি ১.৫ বছৰ আৰু তাহানিৰ ১৭ বছৰৰ ভিতৰত যদি আপুনি পাৰ্থক্য আনে ইয়াত আপুনি আকাশ আৰু পাতালৰ ডিফাৰেঞ্চটো দেখিবলৈ পাব। আপুনি চাওক ১৭ বছৰত ৩৫ লক্ষ বিটিআৰবাসীয়ে কেৱল মাত্ৰ নৰকৰ যন্ত্ৰণাতহে ভুগি আছিল। অশান্তি জৰ্জৰিত এই অঞ্চলত আমাৰ এই BTC অঞ্চলত অৰ্থাৎ তাহানিৰ ১৭ বছৰ BTC শাসনভাৰ নিজৰ অধীনত নিয়া BPF দলে ভাতৃঘাতী সংঘৰ্ষ আৰু কমনৱেলথ ক্লেছৰ বাহিৰে একোৱে কৰিব পৰা নাছিলে। কৰিছে বুলিলে তেওঁলোকে এইখিনি কামহে কৰিলে। ইয়াত মোৰ বহুত উদাহৰণ আছে। উদাহৰণ দিয়াৰ আগতে মই এটা কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ। মানুহে অল্টাৰনেটিভ এটা চেঞ্জ বিচাৰিছিলে আৰু ৰাস্তা বিচাৰিছিলে, যাৰ ফলত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ যি UPPL ৰাজনৈতিক দলটো গঠন কৰা হ'ল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰটো গঠন কৰিলোঁ। কৰাৰ পাছত আজি সেই ১.৫ বছৰৰ ভিতৰত আমি প্ৰথম কামটো কৰিছোঁ শান্তি আমি আনিব পাৰিছোঁ আৰু শান্তি যে ঘূৰি আনিছে এই শান্তি অহাৰ কাৰণে আজি আমাৰ ৩৫ লক্ষ বিটিআৰবাসীয়ে মিচিকিয়াই হাঁহি পেলাই শান্তিৰে বসবাস কৰিবলৈ সুবিধাটো পাইছে। আৰু এটা কথা স্পষ্ট, ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৩৫ বছৰৰ পাছত আমাৰ বিটিআৰত য'ত নেকি শান্তি আমি স্থাপন কৰিব পাৰিছোঁ আৰু ইয়াত যথেষ্ট ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ হাত আছে। ফলত তেওঁলোকে সুখী হৈ পেলাই হোম মিনিষ্টাৰ ডাঙৰীয়াই প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই আমাৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছে যে আমাৰ ৩৫ বছৰ য'ত নেকি আমি উন্নতিৰ জখলাত উঠিব পৰা নাছিলোঁ, ফলত বহুত মানুহে মানে দুখ আৰু ভোকত ভুগিব লগা হৈছিলে, তাকে সমমৰ্যাদা উন্নয়ন অধিকাৰৰ যি উদ্দেশ্য সেইটো নজৰ কৰি পেলাই চিফ মিনিষ্টাৰ ডাঙৰীয়াই যোৱাবাৰ আমাক ৭০০ কিলোমিটাৰ ৰাস্তা গুডউইলৰ যোগেদি দিলে। আৰু গুডউইলৰ অৰ্থটোৱে হ'ল ভাল ইচ্ছা, নহয় জানো? ভাল মানে গুড মানে ভাল আৰু উইল মানে ইচ্ছা। সেই গুডউইল প্ৰজেক্টেৰে আমাৰ বিটিআৰ অঞ্চলত যোৱা ১৭ বছৰত BPF-এ নকৰা কামটো আমি ৭০০ কিলোমিটাৰ কৰি দেখুৱালোঁ। আজি আকৌ আমি সকলোৱে জানো যে আমাৰ ইয়াত শান্তি স্থাপন কৰিব পাৰিছোঁ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আজি নজৰ কৰি পেলাই সেই BTC অঞ্চলৰ পৰা অৰ্থাৎ লৱাৰ অসমৰ পৰা আজি সশস্ত্ৰ যি আইন সেই আইনটোকো বাতিল কৰিছে। যদি আজিৰ দিনতো BPF-এ থাকিলেহেঁতেন তাহানিৰ দিনাখনৰ নিচিনা যি সাংবাদিকসকলক হত্যা কৰিছিলে,
বড়ো অবড়োৰ মাজত পাৰ্থক্য আনিছিলে, বড়ো আদিবাসীৰ মাজত পাৰ্থক্য আনিছিলে, বড়ো মুছলমানৰ মাজত দেখা দেখি কৰিব নোৱাৰা হৈছিলে, দক্ষিণৰ মানুহে উত্তৰত যাব নোৱাৰা হৈছিলে। এনেকুৱা পৰিস্থিতি আকৌ কৰিলেহেঁতেন, যি বস্তুটো আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি শান্তি স্থাপন কৰিব পাৰি পেলাই সম্পূৰ্ণভাৱে আমি নিৰ্মূল কৰিব পাৰিছোঁ। গতিকে ইয়াকে লৈ পেলাই আজি আমাৰ যি অপজিশ্যন পাৰ্টিত থকা BPF দল, সেই BPF দলে তেওঁলোকৰ পাৰ্টিৰ মান মৰ্যাদাটো ৰক্ষা কৰিব নোৱাৰাৰ কাৰণে যেনি তেনি কথা কৈ পেলাই ৰাইজৰ সন্মুখত লেকচাৰ মাৰি আছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ চৰকাৰে অলৰেডি ঘোষণা কৰিছে যে যোৱা 17 বছৰত BPF চৰকাৰে 3000 কোটি টকা আমাৰ কাণ্ডত তেওঁলোকে ধাৰ হিচাপে ৰাখি থৈ গৈছে। আপোনালোকে নাভাবিব যে কেৱল মাত্ৰ চৰকাৰত থকা আমাৰ EM GM সকলে বা চিফ ডেপুটি চিফেহে সেইটো কাণ্ডত লৈছে। সমস্ত 35 লক্ষ বিটিআৰবাসীয়ে ইয়াৰ দায়িত্বটো কাণ্ডত ল'ব লগা হৈছে। ইভেন আমাৰ সাংবাদিকসকলো ইয়াৰ পৰা কিন্তু আঁতৰি যাব পৰা নাই। সেই 3000 কোটি টকাৰ যি লাইবিলিটিছ, সেই লাইবিলিটিছৰ কথাটো লৈ পেলাই তেওঁ যোৱাকালি ক'লে আমাৰ দেৰহাছাৰ বসুমতাৰী ডাঙৰীয়াই যে বৰ্তমান যি 1489.87 crore যি নিপকনৰ এছেছমেণ্টৰ পৰা ওলাই পৰিছে, সেইটো জাষ্ট আধাহে, ষ্টাৰ্টিংহে সেইটো। আমাৰ ইয়াত ফাইনেল এছেছমেণ্ট হেৰিটো এতিয়াও ফিগাৰটো এতিয়াও ওলা নাই। 3000 কোটিৰ পৰা 1489.87 crore মাত্ৰহে আমি এছেছমেণ্টটো কৰিব পাৰিছোঁ। তাকে লৈ পেলাই তেওঁলোকে কৈছে মানে অহংকাৰভাৱে যে মানে এইখিনি আমি কাম কৰিছিলোঁ, কাম কৰি পেলাই কি কয় টকাটো দিব নোৱাৰাৰ কাৰণেহে এটা লাইবিলিটিছ। কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ, ৱৰ্ক অৰ্ডাৰ ভেলুটো তেওঁলোকে কৰিছিলে 1192.36, আপোনাৰ পাৰফৰ্মেঞ্চ বিল ভেলুটো আছিলে 895.42, পাৰ্ট পে'মেণ্ট টিল ডেট আছিলে 337.74, আৰু বেলেঞ্চ লাইবিলিটিছটো সি আপোনাৰ 1489.87 crore পৰা 558.3 crore বৰ্তমান আছে। এতিয়া আপুনি চিন্তা কৰক, তেওঁলোকে যদি সঁচাকেই কাম কৰিছিলে, মই এটা কথা ক'ব বিচাৰিছোঁ, হয় কামটো কৰিছে, কিন্তু কামটো তেওঁলোকে কৰা নাই। মই এই কথাই ক'ব বিচাৰিছোঁ, আপোনাৰ যদি তেতিয়াৰ বাজেট মতে চাই, অসম চৰকাৰৰ বাজেট মতে যদি তেওঁলোকৰ বাজেটটো 602 crore আছিলে, আপুনি যদি 18-19 হেৰি কি কয় ছিজনৰ হেৰিটো যদি চাই আপোনাৰ ইষ্টিমেটটো, আমাৰ অসম চৰকাৰে আমাক BTC চৰকাৰক দিছিলে এল'কেশ্যনটো 602 crore। সেই 602 crore তেওঁলোকে কৰিছিলে 1204 crore। 1204 crore কৰি পেলাই তেওঁলোকে ডাবল আপোনাৰ এপ্ৰুভেলটো, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলটো দিয়া হৈছিলে, অৰ্থাৎ ডাবল এটো কৰা হৈছিলে। আপুনি চাওক 602 crore যেতিয়া 1204 crore বনাব, সেইটো ডাবল হৈ যাব। এজন কণ্ট্ৰেক্টৰক নিদি তেওঁলোকে 2জন কণ্ট্ৰেক্টৰক দিলে, আৰু 2জন কণ্ট্ৰেক্টৰক দি পেলাই তেওঁলোকে আধা আধা দিলে, যাক আমি ৱৰ্ক অৰ্ডাৰ ভেলু আৰু পাৰফৰ্মেঞ্চ বিল ভেলু আৰু পাৰ্ট পে'মেণ্ট টিল ডেট ভেলু এইখিনি ডিফাৰেঞ্চটো দেখুৱাবলৈ বাধ্যত পৰিছোঁ। আপুনি চাওক পাৰ্ট পে'মেণ্ট টিল ডেট 337.74 crore হ'ল কিয়? বাকীকেইটা ক'ত গ'ল? কিয় এইখিনিহে আপুনি টিল ডেটটো দিব পাৰিলে? অৰ্থাৎ আপোনাৰ হাতত টকা নাছিলে। যি কণ্ট্ৰেক্টৰসকলক তেওঁলোকৰ গাঁতিৰ পইচাটো পেলাই পেলাই কাম কৰিবলৈ দিলে, তেওঁলোকে কামটো শেষ কৰিলে, কিন্তু আধা পইচাহে পালে। আধা পইচাৰে পালে মানে আধা পইচা তেওঁলোকে লাইবিলিটিছ কৰি থ'লে। তেনেকৈ 17 বছৰ তেওঁলোকে তেনেকৈ কৰি আহিলে, যাৰ ফলত আজিলৈকে আমাৰ ইয়াত 3000 কোটি টকাৰ লাইবিলিটিছ আমাৰ মাথাত আমি উঠাই বা আমি কান্ধত লৈ পেলাই এতিয়া বুকি পেলাই আমি অতত যাব লগা হৈছে কাম কৰিবৰ কাৰণে। গতিকে ইয়াতকৈ ডাঙৰ মই উদাহৰণ দিব নোৱাৰোঁ।
বাকী তেওঁলোকে কৈছে 1400 কোটি টকা নহয় 3000 কোটি টকা আমাৰ নিপকনৰ এছেছমেণ্টটো শেষ হোৱা নাই এতিয়া আমাৰ অনগোয়িং প্ৰচেছত আছে গতিকে খুব সোনকালে মোৰ বিশ্বাস এটা আছে আমাৰ 15-20 তাৰিখৰ ভিতৰত আগন্তুক অহা এইটো চলিত মাহৰ 15-20 তাৰিখৰ ভিতৰত নিপকনৰ যি এছেছমেণ্ট সেই এছেছমেণ্টটো শেষ কৰিব আৰু শেষ হোৱাৰ পাছত আকৌ এবাৰ আপোনালোকৰ থ্ৰুৱেদি আমাৰ জনসাধাৰণক অসমবাসীক বিটিআৰবাসীক আমি জনাবলৈ সক্ষম হ'ম আনিছে সেইটো হ'ল XNDB দুজন ল'ৰাক ফেক ইনকাউণ্টাৰ কৰি পেলাই কোকৰাঝাৰৰ XNDB দুজন ল'ৰাক ফেক ইনকাউণ্টাৰ কৰি পেলাই হত্যা কৰিলে আৰু তেওঁলোকক এক্স গ্ৰেচিয়া দিয়াৰ কথা আৰু চাকৰি দিয়াৰ কথা ক'লে মই বসুমতাৰী ডাঙৰীয়া আপোনাক এটা কথা ক'ব বিচাৰিছোঁ 17 বছৰ এচিড শুই 17 বছৰৰ ভিতৰত আপোনালোকে গণতন্ত্ৰ শব্দটো কেতিয়াও নোলালে ধনতন্ত্ৰ ৰজাতন্ত্ৰ কিমান তন্ত্ৰ আছে যি তন্ত্ৰটো তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণেহে কাম কৰা হয় সেইটো মানে লৈ পেলাই আজি যে আপোনালোকে গণতন্ত্ৰ শব্দটো ওলাইছে থ্যাংক ইউ ভেৰি মাছ আপোনালোকৰ মুখত আমি গণতন্ত্ৰ শব্দটো ওলাব পাৰিলোঁ কিন্তু এটা কথা আপোনালোকে 17 বছৰ এচিড থাকি পেলাই যি মানে কল ফিভাৰ হ'ল তাকে শেষ কৰিবলৈ অৰ্থাৎ আপোনালোকৰ লজ্জাটো থাকিবৰ কাৰণে এতিয়া নাকত তেল মানে মিঠাতেল সানি পেলাই ৰাতি শুবলৈ বিচাৰিলে নহ'ব তাৰমানে আপোনালোকে এতিয়া উশাহ নোহাই ল'ব পৰা অৱস্থাত নাই কাৰণে তেল সানি ল'ব বিচাৰিছে সেইটো কিন্তু আমাৰ জনসাধাৰণে বা বিটিআৰবাসীয়ে সহ্য কৰিব নোৱাৰে কাৰণ মই এটা কথা কৈছোঁ আপুনি XNDP কোৱাটো বাদ দিয়ক আপুনি কিয় নকলে ULB বুলি 2008 চনত 9 চনৰ MP ইলেকশ্যন থকাৰ কাৰণে তেওঁলোকৰ জিকাৰ স্বাৰ্থত কোন গভৰ্ণমেণ্টৰ লগত কি কৰিবলৈ বিচাৰিছিলে আমি নাজানো ইয়াত BPF নিজে ইনভলভ আছিলে যে 2008 চনৰ কমনৱেলথ ক্লেছটো বড়ো মুছলমানটো কেৱল মাত্ৰ BPFৰ নেতৃত্বতে হৈছিলে ওদালগুৰিটো আমি সকলোৱে জানো আমাৰ মাজৰ ভাতৃকাতি সংঘৰ্ষ ৰখাইছিলে 2011 চনটো হৈছিলে আৰু হয় 2014 চনত মই সেই কথাও ক'ম মই এজন NDP হিচাপে ইয়াত কেনেকৈ জড়িত আছে সেই কথা মই ক'ব গৈ আছোঁ স্পষ্টকৈ ক'ব বিচাৰোঁ আপুনি চাওক 2011 চনৰ ঘটনাটো হৈ গৈছে আমি সকলোৱে জানো তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কৰা হ'ল 2014 চনৰ মে মাহত যেতিয়া আমাৰ মানাসৰ ঘটনাটো হৈ গ'ল মানাসৰ ওচৰত থকা মুছলমানসকলক এটেক কৰিলে BPFে সেইটো আমি সকলোৱে জনা আৰু 2014 চনৰ যি ঘটনা 24 ডিচেম্বৰৰ সেইটোতো BPFে আমাৰ কিছুমান NDP কেডাৰসকলক তেওঁলোকে মানে ইনষ্টিগেট কৰি পেলাই তেওঁলোকৰ কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে নেক্সট ইয়াৰত ইলেকশ্যন থকাৰ কাৰণে তেওঁলোকে সেইটো কামটো কৰিছিল সেইটোতো আমাৰ হাতত সকলোৰে প্ৰমাণ আছে আজি আমি থাৰ্ড বড়ো একৰ্ডৰ থ্ৰুৱেদি শান্তি স্থাপন কৰিব পাৰিলোঁ আৰু কৰাৰ পাছত সকলো ৰাইজে সকলো জাতি জনগোষ্ঠীৰ জনসাধাৰণে আজি হাঁহি মুখে এসাঁজ ভাত হ'লেও খাব পাইছে তাকে সহ্য কৰিব নোৱাৰি তোমালোকে যে BPF বিলাকে আকৌ 3টা সহস্ত্ৰ সংগঠন জন্ম দিছিলে সেইটো পাহৰি গ'ল নেকি আমাক সাংবাদিক বন্ধুসকলেতো পাহৰা নাই কিয়নো কি জন্ম দিছে সেইটো আমি জানো আৰু এই দুজন যে XNDP ৱৰ্কাৰে ইনকাউণ্টাৰৰ মৰিলে তেওঁলোকে XNDPৰ নামত কিন্তু ULB জন্ম দিছিলে ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড এই কথাটোতো কোনো নাপাহৰে আপুনি আজি কিয় কৈছে সেইটো XNDP ৱৰ্কাৰ বুলি XNDP ৱৰ্কাৰক লৈ পেলাই আপোনালোকে গেম খেলিলে নহ'বতো ঠিক আছে তেওঁক পেগ ইনকাউণ্টাৰত হত্যা কৰা হ'ল নে ইনকাউণ্টাৰত হত্যা কৰা হ'ল বা মৰি থাকিল সেইটো আমি ক'ব নাযাওঁ এইটো আমাৰ কি কয় অনুসন্ধানটো চলি আছে কেনেকৈ চলিছে চলি থাকিব এইটো আমাৰ আইনৰ ব্যৱস্থা আইনে ল'ব আমাৰ ইয়াত ক'বলগীয়া একো নাই কিয়নো আমাৰ ইয়াত অধিকাৰো নাই যিয়ে নহওক মই এটা কথাই ক'ব বিচাৰিছোঁ তেওঁলোকে কৈছে তেওঁলোকক এক্স গ্ৰেচিয়া দিছে নে দিয়া নাই এক্স গ্ৰেচিয়া দিছে নে দিয়া নাই মই আপোনালোকক সাংবাদিক বন্ধুসকলৰ সন্মুখত মই এটাহে প্ৰশ্ন কৰিব বিচাৰিছোঁ তোমালোকে যেতিয়া এই দুটা দুৰ্ভগীয়া পৰিয়ালৰ তাত গৈছিলে তেতিয়া দিবলৈ মানা কৰিছিলে কোনে BPFে মানা কৰিছিলে
ল'ব নালাগে সিহঁতৰ সেইটো ল'লে মানে তোমালোকে যি জাজমেণ্ট সেই জাজমেণ্টটো নাপাব বুলি কোৱাটো BPF কৈছিলে প্ৰত্যেক দিনৰ BPF মানুহে গৈ পেলাই 10,000 20,000 5,000 টকা দি পেলাই তেওঁলোকক প্ৰলোচনা কৰি পেলাই যে ফুচলাই আছিল সেই কথাটো কি পাহৰি গ'ল নেকি আৰু আমি 1 লাখ টকাকে তেওঁলোকক একালীন দান দিছেনে দিয়া নাই ঘৰত গৈ পেলাই সুধিলে হ'ল তোমালোকেতো আমি ক'লে বিশ্বাসে নকৰিবা সাংবাদিক বন্ধুসকলক লৈ পেলাই তোমালোকে গৈ পেলাই ঘৰত সুধিলে হ'ল আমি দিছোনে দিয়া নাই 2 নম্বৰ কথাটো হ'ল ইয়াৰে জড়িত আমাৰ যি ex-NDB ৱৰ্কাৰ বুলি কৈছে যিসকলক ফেক এনকাউণ্টাৰত হত্যা কৰা হ'ল তেওঁলোকক চাকৰি দিয়াৰ কথা কৈছে আমি চাকৰিটো দিছোঁই অলৰেডি এজনে গ্ৰহণ কৰিছে এজনে লোৱা নাই কেজুৱেল এজনে লোৱা নাই এজনক ল'বলৈ দিয়া নাই কিয়নো এনেকুৱা চাকৰি আমাৰ চৰকাৰ আহিলে চৰকাৰটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰটো এনেই ভাঙি যাব কালি পৰহি তোমালোকে কিয় যাব লাগে আমি তোমালোকক ভাল চাকৰি দিম তোমাৰ কেঁচুৱাটোকো আমি ভাত খুৱাম গাখীৰ খুৱাম কি কৰিব লাগে শিক্ষা দিব লাগে নে কি দিব লাগে ডাঙৰ দীঘল হ'লে সব চাম বুলি সেই ছোৱালীজনীক তেওঁলোকে ফুচলালে কিন্তু আজি দুৰ্ভগীয়া এই ছোৱালীজনী তেওঁৰ দেউতাকৰ ঘৰত গুচি যাব লগা হ'ল য'ত নেকি তেওঁৰ মাও আছিলে মাউৰা ছোৱালী আছিল আৰু এই মাউৰা ছোৱালীজনী এতিয়া মাউৰা হৈ থাকিব লগা হৈছে তেওঁলোকৰ ভুল ধাৰণাৰ কাৰণে তেওঁলোকৰ মানে জাতি ধ্বংস কৰিবলৈ যি প্ৰৰচনা কৰাৰ কাৰণে আমি এটা কথা তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যোৱা 2008 চনৰ এপ্ৰিল মাহত আপোনালোকে সকলোৱে জানে বড়োচা নাৰ্জাৰীৰ নাম আপোনালোকৰে বন্ধু আছিলে যি ব্যক্তিজন ex-BLTO আছিলে তেওঁ বড়োলেণ্ড চেনেলৰ এজন মানে এক্টিভ মানে ৱৰ্কাৰো আছিলে এখেতক BPFৰ দিনত কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি থৈ গৈছে যি সাংবাদিকক লৈ পেলাই আমাৰ ভৱিষ্যত জেনেৰেশ্যনটো আমি গঢ়ো যিসকলৰ আইনাৰ নিচিনা মানে উজলি থকা আইনাত কি কয় এটা মিডিয়াত আমাৰ সমাজখন জিলিকি উঠে বা মানে প্ৰভাৱ বা আমাৰ ফুটি উঠে এনেকুৱা ব্যক্তিসকলক তোমালোকৰ দিনত যে হত্যা কৰিছিলে এই বড়োচা নাৰ্জাৰীৰ পৰিয়ালক তোমালোকে চাকৰি দিলেনে কিন্তু আমি দিছোঁ তেওঁলোকে আমাৰ চৰকাৰৰ লগত ৰিলেটেডো নহয় ইভেন তোমালোকে নিজে গঠন কৰা তেওঁলোকে ULBৰ এটা সংগঠনৰ মেম্বাৰ আছিলে আৰু তেওঁলোকে এনকাউণ্টাৰত মৰাৰ পাছত তেওঁলোকক ফেমিলি আমি চাকৰি দিছোঁ তোমালোকে দিব পৰা নাছিলে তোমালোকে দিছিলে নে জগজিৎ শইকীয়া যি জাৰ্নালিষ্ট আছিলে কোকৰাঝাৰৰ কৰেছপণ্ডেণ্ট অফ আছাম আমাৰ অসম তেওঁক যে দুষ্কৃতিকাৰীয়ে হত্যা কৰিছিলে কাৰ প্ৰৰচনা কৰা হৈছিলে সেইটো তোমালোকে জাজটো কৰিছিল নে কৰা নাই জাজমেণ্ট দিছে নে দিয়া নাই আজিলৈকে আৰু সেই পৰিয়ালক তোমালোকে সংস্থাপন দিলে নে নাই ইয়াৰ উত্তৰটোহে মই বিচাৰিছোঁ আৰু আমি জানে এইখন সমষ্টিৰে প্ৰফেসৰ বসন্ত বসুমতাৰী যি বসন্ত বসুমতাৰীয়ে কেৱল মাত্ৰ BPFৰ বিৰুদ্ধে এটা পলিটিক্যাল পাৰ্টি গঠন কৰিছিলে এই সময়ত আমাৰ BTC-বাসীয়ে BTCত থকা সকলো জাতি জনগোষ্ঠীয়ে বিকল্প এটা ৰাস্তা বিচাৰিছিলে যে হাগ্ৰামাৰ লগত থাকি পেলাই হাগ্ৰামাৰ নিচিনা মানে স্বেচ্ছাচাৰী এটা মানে ব্যক্তিৰ শাসনত যদি থাকে তেতিয়া সমাজখন উন্নতি নহ'ব বুলি ভাবি পেলাই অন্য এটা পলিটিক্যাল পাৰ্টি গঠন কৰা হৈছিল আৰু তেওঁ জেনেৰেল সেক্ৰেটাৰী আছিল তেওঁক কোনে হত্যা কৰিলে ইয়াৰ বিচাৰটো আপোনালোকে দিব পাৰিলে নে নোৱাৰিলে পাহৰি গৈছা কিয় তোমালোকে যে 17 বছৰত মানে 17,000তকৈ বেছি সমস্যা আপোনালোকে কৰি থৈ গ'ল আমাৰ এই অঞ্চলত শান্তিৰে আমাক হ'বলৈ নিদিলে আজি যদি মোৰ ভণ্টিয়ে বজাৰত গৈছে বজাৰৰ পৰা ঘূৰি আহিবনে নাই মোৰ মায়ে যদি ক'তবা গৈছে তাৰ পৰা ঘূৰি আহিবনে নাই কোনোবা ল'ৰা ছোৱালী স্কুলত যোৱাত কিবা এটা কিডনেপ হ'ব নেকি কিবা এটা হ'ব নেকি এইবোৰ কথা কিয় পাহৰি থাকিলে তোমালোকে যে সেইটো তোমালোকৰ সময়ত যে কৰিছিলে কেৱল মাত্ৰ তোমালোকৰ স্বাৰ্থৰ কাৰণে ইয়াৰ উত্তৰটো যদি পাৰা তোমালোকে দিলে ভাল আৰু মই সাংবাদিক বন্ধুসকলক স্পষ্টকৈ এইবোৰ প্ৰশ্ন সোধক মই আজি আপোনালোকক অনুৰোধ কৰিছোঁ এনেকুৱা বহুত হেৰি হৈ গৈছে মই এইবোৰ ক'ব বিচৰা নাই মই এটা কথা মই আপোনালোকৰ সন্মুখতে এতিয়া এটা কথা ক'ব বিচাৰিছোঁ আমাৰ কিছুমান BPFৰ মানুহবিলাকে এটা কথা কয়
মানে NDB ex-NDB ৱৰ্কাৰসকলক আজিলৈকে 4 লাখে যি ৰিহেবিলিটেশ্যন পেকেজ সেইটো দি শেষ কৰিব পৰা নাই আৰু কাহানিও নোৱাৰিব সেই কথাও কয় তেনেকৈ মানুহবিলাকক উচতনি দি পেলাই তেওঁলোকে ল'ৰাবিলাকক এণ্টি ছ'চিয়েল এলিমেণ্ট বলত ইনভলভ হ'বলৈ বাধ্য কৰাবলৈ গৈ আছে মই এটা কথা ক'ব বিচাৰিছোঁ আমি 4 লাখ টকাটো সকলোকে দিম যিসকল জেনুইনলি সমাজৰ কাৰণে কাম কৰি আহিছিলে বড় জাতিৰ কাৰণে কাম কৰি আহিছিলে সেইটো যে নোপোৱাকৈ থাকিব সেইটো কথা নহয় আকৌ এবাৰ ক'ব বিচাৰিছোঁ আমাৰ NDB পিৰ পৰা আমি 225 জন এতিয়ালৈকে লিষ্টত দিয়া হৈছে হাৰ্ডক'ৰ কেডাৰ হিচাপে এতিয়াও লিষ্টত আছে তাৰ লগতে আমাৰ 3029 জন চিম্পেটাইজাৰ হিচাপে আছে আৰু আমাৰ NDB RD হিচাপে মোৰ হাতত থকা তথ্য হিচাপে মই সাবমিশন দিছোঁ আমাৰ স্পেচিয়েল ব্ৰাঞ্চ আসাম পুলিচক 289 জন আৰু NDB ধীৰেন বড়ো গোট হিচাপেতো আমাৰ সমাজত নায়েই এনেকুৱা NDB আমি কাহানিও শুনা নাই দেখাও নাই হ'লেও কিছুমান মানুহক স্প্লিট কৰি পেলাই তেওঁলোকে মিছলিড কৰি আছিলে আৰু এই আমাৰ বন্ধুসকল আহি পেলাই য'ত নেকি আমাৰ এক্স গ্ৰেচিয়াৰ কাৰণে লাগি আছে তেওঁলোকৰ লিষ্টটো আমাৰ লগত আছে অলৰেডি আমি সাবমিট দিয়া হৈছে আৰু NDB এছ হিচাপে 1663 আজিলৈকে আমি এক্স গ্ৰেচিয়াৰ পাবৰ কাৰণে স্ক্ৰুটিনি আৰু কি কয় পুলিচ ভেৰিফিকেশ্যনটো হৈ আছে তাৰ বাহিৰেও আমাৰ 28 জন NDB ওমেন ৱৰ্কাৰ আছে তেওঁলোকৰ লিষ্টটো দিয়া হৈছে গতিকে তেওঁলোক সকলোৱে পাব আমি গ্ৰেজুৱেলি সেইটো স্ক্ৰুটিনি কৰি আছে কৰাই আছে একচুৱেলি আমি কৰা নাই সেইটো ইউনিফাইড কমাণ্ড নামৰ এটা গ্ৰুপে কৰে য'ত নেকি আসাম পুলিচ IB থাকিব SSB থাকিব CRPF থাকিব ইণ্ডিয়ান আৰ্মি থাকিব সেই 5টা গ্ৰুপে এজেণ্টে থাকি পেলাই সেইটো স্ক্ৰুটিনি কৰি পেলাইহে পুলিচ ভেৰিফিকেশ্যন কৰিব দিয়া হয় হাজাৰ মানুহক এদিনত দিয়াটো ইমান সহজ নহয় এতিয়া মই ক'বলৈ গৈছোঁ তোমালোকে যোৱা 17 বছৰে যে আমাৰ ইউথসকলক লৈ পেলাই যিটো হাইড এণ্ড চিক কৰি আহিলে বড়ো জাতিক লৈ পেলাই বড়ো আৰু অনাবড়ো হাইড এণ্ড চিক কৰি পেলাই তোমালোকে খেলিলে সেই যোৱা সময়ত আমাৰ BLT ভাইসকলক তোমালোকে কি সংস্থাপন দিলে যি NDB এক্স ৱৰ্কাৰবিলাকক তোমালোকে প্ৰৰোচনা কৰি পেলাই যে এণ্টি ছ'চিয়েল এলিমেণ্টবোৰত ইনভলভ কৰিব বিচাৰিছে তোমালোকৰ তাহানিৰ BLT ভাইবিলাকক কি দিলে যি BLT ভাইবিলাকে সংস্থাপন নোপোৱাৰ কাৰণে তেওঁলোকে শান্তি মানে এই সময়ত উপভোগ কৰিব নোৱাৰাৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL চৰকাৰ BTR চৰকাৰ ইয়াত ছাপৰ্ট দিবলৈ আহিছে গতিকে আমাৰ বহুত ক'বলগীয়া আছে আজি সমূহ আমাৰ BTR-বাসীক 35 লাখৰ BTR-বাসী 23টা কমিউনিটিৰ সকলো জাতি জনগোষ্ঠীক আপোনালোকৰ মাধ্যমেৰে এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ আহক আমি যেনেকৈ 1.5 বছৰৰ শান্তি স্থাপন কৰিব পাৰিছোঁ তেওঁলোকে যিমানে চেষ্টা নকৰক আমাৰ সমাজখন আকৌ চেদেলি বেদেলি কৰিবলৈ তেওঁলোকে যিমানে চেষ্টা নকৰক আমাৰ যি ভৱিষ্যত আমি গঢ়িবলৈ আমি ইউনাইটেড হৈছোঁ একগোট হৈছোঁ সেইটো চেদেলি বেদেলি কৰিবলৈ তেওঁলোকে যিমানে নেভাবক তাহানিৰ নিচিনা আমাৰ যি কণ ল'ৰা ছোৱালী বৰ্তমান আমাৰ মডাৰ্ণ যুগৰ 21st চেঞ্চুৰীৰ যিখিনি আমাৰ শিক্ষাৰ ছিষ্টেম বা আপোনাৰ কি ক'ব সেইটো আজিকালি যি কাৰিকুলাম সেই কাৰিকুলামটো ফ'ল' কৰি পেলাই আমাৰ যি ইউথ জেনেৰেশ্যনে বা ইয়াং জেনেৰেশ্যনে যে শিক্ষা গ্ৰহণ কৰিবলৈ লৈ আছে ইয়াত যেন তেওঁলোকে জেং হিচাপে থিয় হ'ব নোৱাৰে তাৰ কাৰণে আমি সকলোৱে ইউনাইটেডলি এই বৰ্তমানলৈকে যেনেকৈ আমি ইউনাইটেডলি কাম কৰি আছোঁ তেনেকৈ আমি কাম কৰি গৈ থাকোঁ তেওঁলোকে ইয়াত কিছুমান মানে বাহানা কৰি পেলাই আমাৰ হাগ্ৰামা আৰু তেওঁৰ কোম্পানীয়ে যেনেকৈ ইয়াত আগভাগ লৈ আছে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ যি তেওঁলোকৰ কেণ্ডিডেটৰ নাম কি আছিলে শংকৰ বসুমতাৰী ডাঙৰীয়া আপুনি জানে আপুনি ex BLT লিডাৰ আছিলে